সো নমস্কাৰ আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এখন বিয়া আপোনালোকে ইতিমধ্যে আগৰ ব্লগিং দেখিছে এজন দৰা আৰু মা আৰু সকলো ফেমিলি ইয়াত আছে উজ্জ্বল যাব লাগিছে আৰু ৰহনক মই থৈ আহিলোঁ প্ৰথমে এজন কেমেৰামেন হৈহে যাওঁ শেষত উভতি আহোঁতে যেন কোনোবা ঘৰৰ এজন ব্যক্তি সৌ বিদেশত উভতি গৈছে বিয়াৰ শুভেচ্ছা থাকিলে আকৌ এবাৰ দি দিছোঁ ভিডিঅ'টো সোনকালে ভালকৈ বনাই দিম চিন্তা নকৰিব যাওঁ দেই চব বাই বাই বিহু বুলি আপাহঁতৰ ঘৰত আহিলোঁ আৰু আপাই এয়া গামোচা আৰু ৰুমাল দিছে কিবা এটা কৈ দিয়ক বিহু শুভেচ্ছা এটা দি দিয়ক বিহু শুভেচ্ছা বুলি থাকিল দেই তোমাৰ বছৰটোৰ কাৰণে ভাল হৈছে একদম থেংক ইউ বাইদেউ কিবা এটা কওক বৰষুণ যাক হৈ তুমি আকৌ আহিলা মইচোন বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু কেমেৰাকেইটাকতো তিতাবলৈ নোৱাৰোঁ গতিকে উপায় নাই থাকিয়ে দিলোঁ গতিকে বহুত বেছি বৰষুণ আৰু আমি তিতি মেলি আহি যাব পাৰোঁ কিন্তু কি হয় কেমেৰাখিনি আনিবলৈ বহুত দিগদাৰ আৰু চ' যিয়ে নহওক ফাইনেলি আহি পালোঁ মৰাণ আৰু এফালে আছে চন্দন খুব ধুনীয়াকৈ এইখিনি দেখিছেনে ফুল ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে আৰু চন্দন কি খবৰ ভাল বিহুৰ শুভেচ্ছা থাকিলে বিহু বুলিতো লগ কৰিব নোৱাৰিলোঁ তথাপিও এই সৰু সুৰাকৈ কিনা মিঠাই টোপোলা তাকে দিছোঁ আৰু উপহাৰ একদম ধন্যবাদ একদম বঢ়িয়া 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 থেংক ইউ আৰু এইটো তোমাৰ বিহুৰ উপহাৰটো নাজানো কি আছে চাম আৰু দেখাই দিম নেকি ৰাইজক ৰাইজক দেখাব পাৰি নেদেখালে হ'ব খোৱা বস্তু দেখাই দিছোঁ ময়ো চাওঁ হেৰিয়ে দিছা মানে কি ৰসগোল্লা মানে মিঠা দিছে সি বিহুত আহি একদম আমাৰ কাৰণ মিঠা কিয় দিছোঁ কাৰণ মই যে মিঠা এই মিঠা এইটোতো মিঠা গম পাই সকলো চেনি হয় চ' এই মিঠা দিছে যাতে আমাৰ গোটেই বছৰটো মিঠাকৈ যায় আৰু মিঠাকে বৰ্তমান চাহ খালোঁ চন্দন হাতৰ ইয়াক এয়া চাহ খতম আৰু কিবা এটা মই দেখাবলৈ বিচাৰিছোঁ আমি যে কিবা এটা কৰি আছোঁ নাভাবিব একেবাৰে বিলাসী জীৱন কটাই আছোঁ একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আমি বিলাসী মৰম গোটাই আছোঁ বহুত মৰম অজস্ৰ মৰম এয়া সকলোৰে মৰম আৰু বহুত ভাল লাগে বিহু বুলি বা ক'ৰবাত ওলাই গ'লেও চাওকচোন ইমান ধুনীয়াকৈ মৰম যাইছে চ' থেংক ইউ চ' ইয়াৰ পৰা ওলাই দিছোঁ আৰু ওলাই কিনে এইফালে আছে প্ৰাঞ্জল দা বিহুৰ শুভেচ্ছা থাকিলে দেই আৰু বিহু বুলি এই সৰুকৈ টোপোলা এটা আগবঢ়াইছোঁ থেংক ইউ মজা 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 কিন্তু এই পেকেটটো য'ত নেপেলাব এনেকৈ কৰি কিনে মানে এইবোৰ যে আছে যে তেনেকুৱা এনেকুৱা গাড়ীবোৰতহে পঠিয়াই দিব আৰু একদম বঢ়িয়া বিহুৰ শুভেচ্ছা থাকিলে বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ ব'লক এতিয়া ক'ৰবাত মায়াদিয়া ফালে যাওঁ बार बार झूठ बोलो जो भी बोल सकते हैं सब झूठ बोलो ফাইনেলি ঘৰ পালোঁ আৰু এইফালে ই মোক নমাই মেলি যাব ওলাইছে আৰু খোৱাৰ কাৰণে মিঠাই টোপোলা ধন্যবাদ একদম বঢ়িয়া আকৌ লগ পামেই অলপ পিছতে মানে গা ধুবলৈহে যায় আৰু গা কিমান দিনৰ পিছত ধুবা গা মানে ইমান বিয়াত ধুইছিলোঁ আচ্ছা কালি নাই ধোৱা হ'ল নহয় মই বোলো আকৌ গৰু বিন্ধানে ধোৱা নেকি গা পা ধুই ৰেডি আৰু এইফালে আহি গ'ল মেন মালিক আৰু বিশেষকৈ তুমি মনত কৰি দিবা মোক ৰিচাৰ্জ এটা ভৰাই দিবা ক'বা বঢ়িয়া ঠিক আছে মাক এতিয়া ৰিচাৰ্জ কৰি দিব লাগে চলো লেটছ গো কুশল নগৰৰ নামঘৰত বিহু পাতিছে আৰু আমি জানেই কেমেৰামেন ইফাল ঘূৰি আহিবলগীয়া হ'ল কুশল নগৰত ফাইনেলি ইয়াত অহা হৈ গ'ল আৰু এইফালে আছে বা কি খবৰ একদম থেংক ইউ